কেনেকুৱা লাগছে মন্দিৰত আহি আজি? ভাল লাগছে। কিমান ভাল লাগছে? তহঁতৰ কেনেকুৱা লাগছে মন্দিৰত আহি আজি? গাইজ চবৰে ভাল লাগছে, তো মোৰো ভাল লাগছে। তো এতিয়া যিহেতু চাকি জ্বলোৱা শেষ হৈ গ'ল, ভাবিছোঁ আপোনালোকক এটা বস্তু দেখুৱাই দিওঁ বুলি। তো গাইজ এতিয়া যিহেতু চাকি জ্বলোৱা শেষ হৈছে বুলি কৈছোঁ, তো আপোনালোকক আমি এটা বস্তু দেখুৱাওঁ। মানে সেই আমাৰ সিফালে মানে ওপৰত এটা পানী টেংকি আছে, তো ভাবিছোঁ সেইটো আপোনালোকক দেখুৱাই দিওঁ বুলি। আৰু শাওনৰ যিহেতু আজি প্ৰথমটো সোমবাৰ শাওন মাহৰ, তো ভাবিছোঁ মন্দিৰত আহোঁ বুলি। তো সকলোৱে আহিছে, তো আপোনালোকে বাৰু মন্দিৰত গ'লে নে নাই কমেণ্ট কৰি জনাবচোন। ওপৰত যোৱাৰ আগে এই পুখুৰীটো দেখুৱাই লওঁ, যিটো মন্দিৰটোৰ ওচৰতে আছে। এয়া দেখিছে নহয় পুখুৰীটো, দেখিবলৈ যে কিমান ধুনীয়া হয়। তো এইজনী মই আকৌ ওলাই দিলোঁ দেই তো আৰু আপোনালোকৰ মাজত। সেইফালে পুৰা ফটোশ্বুট হৈ আছে। এইফালে ফটোশ্বুট নেকি? ফটো উঠি আছে গাইজ, ফটো। এডাল ঔ গছ হয়, তো ঔ লাগিছে বাৰু। এয়া সৰু সৰুকৈ ঔ পৰি আছে। এইটো এতিয়া সৰু হৈ আছে, ইয়াক খাব পৰা নাযাব। তো এইটো এটা অকণমান ডাঙৰ আছে বাৰু, এইটো তো নালাগে। তো এতিয়া আমি গৈ আছোঁ ওপৰতো, ওপৰত যাবৰ কাৰণে একদম সিফালে এনেকৈ যাব লাগে। তো গাইজ এতিয়া ওপৰৰ পিনে যাবৰ কাৰণে একদম পূৰা যাই আছোঁ। আহি পাই গ'লোঁ, আৰু এই দুজনীয়েতো পূৰা একদম যায়ে আছে, আমাক নৰখেই। এই দুজনী বহিলে ভাগৰ লাগিছে, ভাগত ধৰিছে দিকেইটা। ই হাঁহি দি একবাৰ হাঁহি দি। পুৰা ভাগত ধৰিছে, খেপেনি গৈছে আপি। কি কৰি আছে এইলা? ভাগত ধৰিছে নে? হাঁহি দিছে তাকিতে বোলে। এই দিকিটা হাঁহিছা, এই হাঁহিটো মস্তি লাগে। দিকিটা হাঁহি দি তেতিয়াই সেই ঘৰটো দেখিছে নহয়, তাতে আছিলোঁ। তাৰ পৰা আহি এতিয়াহে আধা, আৰু ওপৰৰ পিনে আছে যাব সেইখিনি আধা। গাইজ একদম পুৰা ওপৰত আহি গ'লোঁ এতিয়া। আৰু ইয়াত দেখিছে ভিউটো কি মজা লাগিছে একদম। তো আপোনালোকে আমাৰ এই মন্দিৰটোত আহিব। তো এইটো মন্দিৰটো আমাৰ শুৱালকুছি হয়, শুৱালকুছি বংশৰ ছাইডত পৰে। তো সকলোৱে আহিব, হিংগেশ্বৰ দেৱালয় মন্দিৰটো হয়। তো আৰু যোনে আহিছে মন্দিৰটোত কমেণ্ট কৰি জনাব। তো এনেকৈ এইটো পানী টেংকি হয়, যিহেতু ইপিনৰ পৰা পানী পৰি আছে। পানীখিনি ইয়াতে জমা হয় বাৰু। তো পানীখিনি ইমান লেতেৰা নহয়, ইয়াৰ পৰা খোৱা পানীও ছাপ্লাই হয়। আৰু সেইখিনি খোৱা পানী চাফা হৈ আছে, ইয়াত দেখিছে নহয়। তো এইখিনি অকণমান লেতেৰা হৈয়ে আছে বাৰু। এতিয়া আমাৰ এইখিনি জাগা চোৱা হৈ গ'ল, আপোনালোককো দেখুৱাই দিলোঁ। তো এতিয়া ঘৰত যাব লাগিব, আৰু দোকানত অকণমান কিবা কিনিব আছে, তো সেইখিনি কিনি লওঁ। কিনি লোৱাৰ পিছত ঘৰলৈ যাম। যিহেতু পৰিছে সেইকাৰণে মন্দিৰলৈ আহি গ'লোঁ। আৰু এইপিনে মোৰ কাৰণেও ভাল হৈছে, আজি যিহেতু প্ৰথমটো সোমবাৰ শাওন মাহত আজি পালিব পাৰিছোঁ। আৰু এইপিনে মোৰ এইজনী ভণ্টি, সৰুজনী ভণ্টি দেই, আপোনালোকক চিনাকি কৰাই দি দিছোঁ। কেনেকুৱা গ'ল আজি দিনটো? বহুত ভাল। আৰু এইজনীও ভণ্টিয়ে হয়, আমাৰ ওচৰতে থাকে। আজি কেনেকুৱা লাগিছে মোৰ লগত আহি মন্দিৰত? ভাল লাগছে। ভাল লাগছে না বহুত? তো গাইজ ভাল লাগিছে বোলে। তো এতিয়া ঘৰলৈ যাওঁ আৰু দোকানত যাওঁ। তো তাৰ পৰা বস্তুখিনি কিনি লৈ লওঁ। তো দোকানত লগ পাইছোঁ আপোনালোকক। গাইজ আপোনালোকক এটা কথা কৈ দিওঁ যে আজি যিহেতু শাওন মাহৰ প্ৰথমটো সোমবাৰ পৰিছে, তো সেই সোমবাৰটো মই প্ৰত্যেকটো শাওন মাহতে মই পালন কৰোঁ, যেইটা সোমবাৰে নপৰক কিয়। তো এইবাৰো সোমবাৰটো পালিছোঁ। প্ৰত্যেকটো বছৰৰ শাওন মাহটো আমাৰ কাৰণে বহুত স্পেচিয়েল হয়, আৰু সেই শাওন মাহটোৰ কাৰণে ৰখি থাকোঁ নাজানো কিয়। তো শাওন মাহটো আমাৰ কাৰণে বহুত স্পেচিয়েল হয়। তো আপোনালোকৰ কাৰণে যদি স্পেচিয়েল হয়, তো কমেণ্ট কৰি জনাব নাপাহৰিব দেই। তো এতিয়া ঘৰত যাব লাগিব, যিহেতু ইয়াতে বহুত টাইম হৈ গ'ল, আপোনালোককো দেখুৱাই দিলোঁ। তো আপোনালোকে এই মন্দিৰটোত সঁচাকৈ কৈছোঁ, মন্দিৰটোত আহিব। তো আহিলে খুব বেছিয়ে ভাল লাগে, নেজানো মনটো বহুত বেছিয়ে। আপোনালোকৰ যদি কিবা মনত ডাউট হৈ থাকে, তো সেই ডাউটটো মানে ইয়াতে আহিলে নোহোৱা হৈ যায়। তো আজি মই সেইকাৰণে আহিছোঁ, শাওন মাহৰ প্ৰথমটো সোমবাৰটো লৈ কেনে। চ' গাইছ একদম ওপৰৰ পৰা এতিয়া তলত নামি আহিলোঁ ঘৰত যাবৰ কাৰণে। তো এতিয়া দোকানৰ পৰা বস্তুখিনি কিনি লওঁ, কিনি লোৱাৰ পিছত আপোনালোকক মই লগ পাই আছোঁ।
তো দোকানৰ পৰা এইখিনি বস্তু লৈ লৈছোঁ, যিহেতু এইখিনি মোক মায়ে লৈ যাবলৈ দিছিলে বাৰু, আৰু এতিয়া ঘৰতে বুলি গৈ আছোঁ। তেতিয়া ৰাস্তাৰে গৈছিলোঁ আৰু এতিয়া আকৌ বাৰীৰে আহিছোঁ, যিহেতু বাৰীৰে আহিলে আমাৰ ঘৰটো অলপ জলদি পাই যায় আৰু ইয়াৰ বাৰীৰ পিছত আমাৰ এই পুখুৰীটো আছে। বাৰু যিয়ে নহওক আজিৰ ভ্লগটো মই ইয়াতে শেষ কৰিব লাগিব গাইজ। তো ভাল পাইছে যদি কমেণ্ট কৰিব দেই। তো ইয়াতে শেষ কৰিছোঁ। তো মোৰ ভ্লগটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। চ' আজিলৈ ইমানেতে সামৰিছোঁ ভিডিঅ'।